দুনিয়া দুনিয়া বহুত বঢ়িয়া লাগিছে মই এইটো আৰম্ভ কৰোঁ মানে মিছা কলেনো কিটা লগত যদিও বিহুৰ আদলি আহিছে হয়নে নাই অলপ চলপটো ক'বই লাগিব আৰু হয়নে নাই দেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ আৰম্ভটো কৰিব দিয়ক আৰম্ভ কৰাই নাই তালি মাৰিলে দেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ আৰম্ভ কৰিলোঁ নেকি মোৰ শ্ৰদ্ধা ৰাইজ সভাত উপস্থিত থকা ধুনীয়া ধুনীয়া ল'ৰাবোৰ এই লাইটটো এফালে দিয়াহে ধুনীয়া ছোৱালীবোৰ এতিয়া পোৱা নাই কিবা ল'ব ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ ছোৱালীবোৰ নেদেখিলে মনটো অকণমান ৰিংনাং নহয় নহয় ধুনীয়া ধুনীয়া এই মুগাৰ বৰণৰ অকণমান ছোৱালীজনী এই ধুনীয়া ছোৱালীজনীৰ কাৰণে আৰু ধুনীয়া ল'ৰাবোৰৰ কাৰণে দেই মৰম লগা দেখাবোৰ আৰু বিশেষকৈ মৰম লগা ছোৱালীবোৰ কাৰণে হয় না ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ মোৰ বিহুৰ শুভকামনাত আছিলোঁ তোমালোকে চেণ্ডি বুলি নোপোৱা নেকি কোৱা মোৰতো অসমীয়া হয় ন ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ আৰু এটা কথা আমি চিক্ৰেটটো যে গৈ পেলাম বুলি কৈছিলোঁ চিক্ৰেটটো গৈয়ে পেলাম নেকি আজি আমি চিক্ৰেট এটা ক'বলৈ আহিছোঁ বুজিছে চিক্ৰেটটো কৈ পেলাও নে ৰাইজ মাতটো ভাল বনাই নাই কি হৈছে আপোনালোকে টিউবেলৰ পানী বেছি খোৱাটো আৰম্ভ কৰিছে নেকি মিঠা খালেনো কিটা লাভ টিউবেলৰ পানী খোৱাটো অকণমান কমাব হয়নে নাই মই চিক্ৰেটটো কৈ পেলাইছোঁ মোৰ চিক্ৰেটটো হৈছে ছবি জগত ৰাজনীতি জগত আৰু শিক্ষা জগতক লৈ হয়নে নাই কৈয়ে দিব হয় নাই নাকলন্ত তুমি অকল কৈ দিয়া বুলি ক'লে হ'ব নেকি হয়নে নাই তুমি অকল বাকী বাজেটটো তোমাৰ মুখত ঢালিছোঁ কিন্তু তোমাৰ খালি মুখটোহে আছে হয়নে নাই এনেকুৱা তুমি নক'বা মাজত হয়নে নাই মই যিহেতু কৈ থকাৰ মাজত তুমি নক'বা তোমাক মই ভালকৈ জানো হয়নে নাই অকল তোমাক পইচা কেইটামান দিলে হয় তাৰ চিক্ৰেটটো ক'বলৈ দিয়ক হয়নে নাই ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ কি যাবি যাবি ছবি জগতত চাওঁ হয়নে নাই ছবি জগতত আমি দেখিলে কাক দেখোঁ শ্ৰীদেৱী হেমা মালিনী গায়ত্ৰী আৰু এইফালে যদি আমি ৰাজনীতি জগতত চাওঁ নৰেন্দ্ৰ মোদী ৰাজীৱ গান্ধী মায়াৱতী এৰা মোক কৈ আছিলে তুমি মাজত কিমান মাতি আছে একদম পুৰা পূৰ্ণ কৰি পেলাই কালন্ত একদম পুৰা দুৰন্ত হয় মিছা কথা অ'কে গুড গুড আৰু মনত পেলাব নালাগে মই ইমান শ্বৰ্ট ক্লুজ মুৰ্গী পাবা নহয় কোনো হয় নাই মিছা ক'লেনো কিটা ল'ব আৰু আল্টিমেটলি শিক্ষা জগতত আমি অকল এটা নামেই জনা যায় হয় নাই মিছা ক'লেনো কিটা ল'ব ৰাইজ কি বাৰু ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ কি বাকী যিয়ে নহওক কিন্তু শিক্ষা জগত এটাই জনা যায় IIT আৰু বিশেষকৈ মই ইয়ালৈ আহি পোৱা আগতে কিছুমান সমস্যা দাঙি ধৰিছে হয়নে কালন্ত সমস্যাখিনি কিন্তু তুমি ভালকৈ সমাধান কৰিবা তোমাক বেজে দিওঁ কিন্তু তোমাক পকেটত সোমাইলে মূৰত সোমাইলে পেটত সোমাই ধৰিব নোৱাৰি হয় নাই ডেট অলছ' ইম্পৰ্টেণ্ট বাজেট দিওঁ মই বাজেট ক'ত যায় ভগৱান জানে হয়নে নাই বিশেষকৈ প্ৰথম সমস্যাটো হৈছে এটা ডাঙৰ কনফিউজন মই ভাঙিব লাগিব প্ৰথম কথা বিশেষকৈ কি কৈছে মই প্ৰথম সমস্যাটো শুনিছোঁ বহুতবোৰে কয় যে এই সন্মুখত থকা দিবা হোষ্টেলটো বোলে আমি পইচা মাৰি বেকা কৰি দিলোঁ অলপ তেৰা কৰি দিলোঁ বুলি কৈছোঁ মিছা ক'লে কেইটা ল'ব হয় নাই সেইটো একচুৱেলি তেৰা কৰা নাই আমি হয় নাই মিছা কথা ক'লে কেইটা ল'ব ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ কি আমি সেই যিটো দিবাঙৰ যিটো তেৰা হোষ্টেলটো এই হোষ্টেলটো একচুৱেলি আমি কুতুব মিনাৰ ষ্ট্ৰাকচাৰত বনাইছিলোঁ যিহেতু আমাৰ অসমত কুতুব মিনাৰ নাই তো আমি কুতুব মিনাৰ হিচাপে এই তেৰাকৈ বনাইছিলোঁ মানুহৰ কিন্তু ভুল কনফিউজন ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ কি আমি আমাৰ অসমতে এটা কুতুব মিনাৰ আছে তালি তালি এই পাছফালে দেখা নাই অনিৰুদ্ধ তুমি ক'ত গ'লা তালি বজোৱা তোমাক দেখা পোৱা নাই মই আৰু ক'ত তুমি ক'ত গ'লা আৰু বাকীবোৰ ক'ত আইছেং তুমি তালি নাই বজোৱা মই আজি ইমান দিনত তোমালোকৰ মূৰত লগ পাইছোঁ হয়নে নাই আৰু মোৰ ছেকেণ্ড সমস্যাটো হৈছে আমাৰ মেছৰ খানাটো লৈ হয়নে নাই মাছৰ খানাটো লৈ ডেট অলছ' ইম্পৰ্টেণ্ট মেটাৰ কি কয় ভাততকৈ মছলা বেছি বোলে ভাততকৈ মছলা বেছি এইটো এটা ডাঙৰ কথা আমাৰ অসমীয়া মানুহ যি হয় মছলা বুলি কথা নহয় ভাত ক্ষেত্ৰতো বৰ বেলেগ নহয় মাংস হওক বা মাছেই হওক বা মছলাই হওক ভাত সৰহকৈ লাগিবই হয়নে নাই বিশেষকৈ মই কালন্ত কথা কওঁ যেতিয়া বহে একেবাৰে প্ৰথমতে সোমাই আৰু একেবাৰে লাষ্টত ওলায় মিছা ক'লেনো কিটা ল'ব ইয়াত যদি ব্ৰহ্মপুত্ৰ মেচৰ মানুহ আছে তুমি লাজ পাবলগীয়া কথা নহয় খোৱাটো স্বাভাৱিক কথা ৰ'বা ৰ'বা এই মানুহ
কি আছে মছলাদায়ক খানাটো বনাই মই সলিউশন দিছো যেহেতু আমাৰ মিটিং কৰে হয় না আমাৰ মিটিং কৰে যেতিয়া মেছৰ মিটিং পাতে বিশেষকৈ আমাৰ অসমীয়া ল'ৰাবোৰ নাযায় আৰু যেহেতু মই জনামতে আমাৰ হোষ্টেল বোৰ বিশেষকৈ ব্ৰহ্মপুত্ৰত 125টা লগে অসমীয়া ল'ৰা আছে ডিমাগত প্ৰজেক্ট ষ্টাফ মিলাই কমচে 60-70টা মান ল'ৰা আছে হয় না অসমীয়া ইমানখিনি অসমীয়া সুবঞ্চিত আছে হয় না ছোৱালী আরে কইছা আপনি রব আপনি যে আমার কুবরির ইমান মান লই আইছা জিবি উসা বলে এই তো আমার কুবরির মান কেনে কি যাব এই তো আমার মাইনরিটির মান হরে বড় না ইনসাফ হইছে এই তো শুরু হইছে এই তো মাইনরিটির মান টলারেট ন করে মিছা কথা এই মিছা না না মই ইমানখিনি বস্তু দিছো আৰু ইয়াতে কি লাগে হয় না পান পানী দিছো হয় না আপনি আবার দুবরি যাবো আমার দুবরি যাবো আমার মানবী লাগে কিমান কষ্ট কি কাল্টিভেশন করে সবজি আজ আবার দুবরি মাননে রাখিলে আপনি ঘরে আলু খাবো না পাবো তথাপি আপনি আমার মাইনরিটির মান হোগেন কা ব্যবহার করে এই তো আপনি ঠিক নাই করে এ তুমি এরকম মুখ সাপোর্টার তুমি বাংলা সাপোর্টার আরে কালন্দ সাহেব আপনি কইতে অপরচুনিটি দিছো আপনি আমার পার্টিটা হন কারণ অখনখন কাল বাংলাদেশ হই যাব এই যে আপনি গৌরব সাহেব মিনিস্টার রাখিব নয় এই যে আপনি মুর ক্যাবিনেটৰ মেম্বার হব লাগি মই ভাবিছো দুৰ্নীতি পৰামৰ্শ অসমত এজনে আছিল বুলি আৰু আনজন আছে আৰু বিশেষকৈ কাকত মোৰ এটাতকৈ দূৰদণ্ডটো আছে হয় না আরে কালন্দ সাহেব আপনি দেখা দিব আমি আছো আমার মাইনরিটির মানববিলাকৰ দিল তো বহুত বড় হয় আৰু এটা কথা আছে আলু খেতি হয় না অসমত আলু খেতি কেনেকৈ হ'ব হয় না আমিতো এনেকুৱা ধৰণৰ মানুহ নহয় হয় না আমি অসমৰ ভিতৰত মানে আমাক লাগে ধান হয় না ভাত লাগে আমাক ভাত আরে গৌরব সাহেব সেইবিলাক তো ঠিক আছে কিন্তু আপনি যে আপনার মধ্যে ফ্যামিলি ইলেকশন খেয়ে করা ইয়াতে ডাইনেস্টি পলিটিক্স খেলি আছে এই তো আমার মাইনরিটির মানববিলাকৰ উপর তো কনস্পিরেসি হইছে এইবোৰ মিছা কথা কি তুমি ফেমিলি ডাইনেষ্টি কি কথা কৈছা আৰে না আমি অৰংজেবৰ ফেমিলি বুলি আছো আরে আপনি সব মোর 10টা ভাই আছে এমএলএ হব পারে কিন্তু মই নিজে কাকু কোয়া নাই যে তুমি ইলেকশন দুটা আরে আপনি বহুত গলত করিছে এ বহুত বকাস দেনা ইম্পর্টেন্ট মেটা আরে গৌরব সাহেব তুমি মনে আনন্দ তুমি বাসমলৰ কাক কৈ দি মেছা কলে না কিডাল মানে এটা মস্ত দুটান্ত বাজেট দিন তাৰ মুৰৰ গৈছে তাৰ বাসমলৰ পকেট আরে গৌরব সাহেব কাম এটা করো আজ বিহুর দিন যেহেতু আজই আমি ঝগড়া তো করি আজই আমি ডান্স করি আজই আমি খুশি যাও কারণ মানবীলাক দুবরিলে যাব লাগিব নহলে তো দেরি হয়ে যাব রাত এইটো মই বুজিছো তোমাৰ কথাটো আৰু ডাঙৰ কথাটো কি জানানে মই তোমাক সাপোর্ট কৰিছো হয় না কিন্তু ভোটটো লাগে আরে আপনি আমাক টাকা দিব আমি আপনাকে ভোট দিই এই তো আমার মাঝে আন্ডারস্ট্যান্ডিং থাকিব লাগে টাকা বলতে এই যে আমি এই ইলেকশনের জিতা খুশিতে আমি ডান্স এটা করু আর রাইজক আমার টাকাটা মুক্ত করু 1 মিনিট বাপ মন তোমাক টাটা কথা কও মই এটা দি দেখিলো মোক কাকত টকা যেটো মই কি কম আৰু খালি টেমাটো অটৰাব বিচাৰিছো যিহেতু খালি টেমাটো মোৰ দৰকাৰ নাই আৰু 5 মাহ কাকলে আহা তুমি কালা দেৱৰ বিহুৱে গুচি হয় না এই তুমি এফালে যোৱা হয় না তুমি এটা তুমি নিদলীয় পাৰ্টি মই যেতিয়া ডেকা কালত আছিলো হয় না ডেকা কালত যিটো বিহু মাৰিছিলো জেনেৰেলি কেনেকুৱা বিহু মই পুৰণা বিহু কালত লৈ আপুনি আহা তুমি মই পুৰণা বিহু এটা গাওঁ হয় না ঐ আইজনী হেদা কুঞ্জনী হেদা বাইদেউ হেদা আমাৰে কইনা চনী কুঞ্জনী হলছ নাচনী ঐ বাইদেউ হলছ নাচনী চৈ মই পাহৰি গলো মাজনী নাচনী নহয় আচনীয়ে আছিলে একচুৱেলি কি জানানে মাজনী আজিকালি এজনী মাজনী আমি আঁচনি খুলিছো হয় না য'ত আমাৰ কইনা সন্তানলৈ আমি 5,000 টকাকৈ অনুদান আমাক কয় কি দুৰ্নীতি বুলি হয় না একদম মিছা কথা বকবাছ কথা দেট অল দ্য ইম্পৰ্টেণ্ট মেটাৰ আমাৰ কইনা মানে পইচা হয় না কইনা মানে পইচা হাত তালি কইনা সন্তান টকা দেট অল দ্য ইম্পৰ্টেণ্ট বিবাহটো তুমি কোন ক'লে আরে মই ইয়াতে আছো সাহেবজি তুমি নাচা অকণমান বিহুৰ কাৰণে বিহুৰ অকণমান লগাই যায় ওকে বিহুৰ লগাই আমি নাচি বলা কই তো আমি গান গাই গেছো এইটো কাৰণে মই পাইছো আগত
আমি উজৈ যাম না তেতিয়া নাচি আছো দেই